हेलो फ्रेंड्स की खबर আপোনালোক সকলোৱে ভাল চাগে আজি মই এটা নতুন ব্লগ লৈ আহিছো আপোনালোকলৈ আজিৰ ভিডিওটো আলোচনা কৰিব গৈছে এটা নতুন জায়গাত তো মই আহিছো এটা আপোনালোকৰ ঘৰৰ ওচৰৰ পৰা 2 কিলোমিটাৰ দূৰত তো মই আপোনালোকক এটা মন্দিৰ দেখাম যেটো মন্দিৰ বহুত পুৰণি মন্দিৰ তো আপোনালোকে মন্দিৰটো উপভোগ কৰক এটো আপোনাৰ ওচৰত যেটো মন্দিৰ আছে এটো আপোনাৰ দুৰ্গা মন্দিৰ হয় বহুত পুৰণি মন্দিৰ ইয়াত প্ৰত্যেক বছৰে দুৰ্গা পূজা পালন কৰা হয় তো মন্দিৰটো আপোনালোকক মই দেখুৱাই দিছো তো মন্দিৰটো আপোনালোকে চাব পুৰা ব্যাকগ্ৰাউণ্ডটো দেখাম এটো আপোনাৰ মন্দিৰটো এটো বহুত পুৰণি মন্দিৰ হয় পুঠিমাৰি এই জায়গাডোখৰৰ নাম হৈছে পুঠিমাৰি তো আপোনালোকক মই জায়গাডোখৰৰ নাম কৈ দিছো ইয়াত ৰঙিয়াৰ পৰা আপোনাৰ মুঠে আপোনাৰ 5-6-10 কিলোমিটাৰ দূৰত এটো পুঠিমাৰি মন্দিৰ হয় ইয়াত আপোনালোকক প্ৰত্যেক বছৰে দুৰ্গা পূজা পালন কৰা হয় ইয়াৰ কাষতে আপোনাৰ বজাৰটো লাগি আছে চকটো তো বজাৰটো আপোনালোকে দেখা পাইছে আৰু এইটো আপোনাৰ মন্দিৰটো তো ইয়াত প্ৰত্যেক বছৰে দুৰ্গা পূজা পালন কৰা হয় বহুত ডাঙৰ পূজা হয় বহুত মানুহ দূৰ দূৰৰ পৰা আহে থিয়েটাৰ হয় তো আপোনালোকে আহি চাই যাব পাৰে মোৰ ঘৰৰ পৰা 2 কিলোমিটাৰ দূৰত হয় পুঠিমাৰি জায়গাডোখৰৰ নাম পুঠিমাৰি কামৰূপ জিলাৰ কমলপুৰ সমষ্টি তো আপোনালোকে আহিব পাৰে हेलो फ्रेंड्स तो আজি মই ব্লগটো আপোনালোকক এখিনি দেখুৱালো আৰু নতুন নতুন ভিডিও মই আপোনালোকৰ ওচৰত অতি সোনকালে লৈ আহিম তেনেহলে আপোনালোকে ভিডিওটো লাইক আৰু শেয়াৰ কৰি দিব আৰু লগতে চেনেলটো যিসকলে নতুনকৈ আহিছে প্লিজ সাবস্ক্ৰাইব কৰি দিব যাতে নতুন নতুন ভিডিও আপোনালোকক দেখাব পাৰো তো আজিলৈ ইমানে টেক কেয়াৰ বাই বাই